নমস্কাৰ এই মুহূৰ্তত মই শ্ৰীয়ে লৈ আহিছো এক গুৰুত্বপূৰ্ণ বাতৰি হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এক বৃহৎ ঘোষণা কৰিছে আৰু ঘোষণা কৰাৰ সময়তে মুখ্যমন্ত্ৰী গৰাকীৰ মন্তব্য যি সকল ছাত্ৰ ছাত্ৰীয়ে 1-2 নম্বৰৰ কাৰণে চাকৰি নাপালে সেই সকলে নিৰাশ হ'ব নালাগে দৌৰি থাকিব লাগে সেই সকল ছাত্ৰ ছাত্ৰীয়ে কিয়নো সেই সকলে অতি শীঘ্ৰে লাভ কৰিব নিযুক্তি কাৰণ পুনৰবাৰ উলিয়াই দিয়া হ'ব নতুন পদ সেই সকল লোকৰ বাবে আৰু সেই সকলে পুনৰবাৰ নিযুক্তি লাভ কৰিব পাৰিব অসম চৰকাৰৰ চাকৰিত ৰাজ্যত পুনৰ নিবনুৱাৰ বাবে ওলাব চাকৰি এক দুই নম্বৰৰ বাবে নিযুক্তি নোপোৱা সকলে মন বেয়া কৰিব নালাগে বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ তোমালোকে দৌৰি থাকা যি সকলে 1-2 নম্বৰৰ বাবে দৌৰি কষ্ট কৰি আছিল কিন্তু সেই চাকৰি লাভ নাপালে সেই সকলক দৌৰি থাকিবলৈ আহ্বান মুখ্যমন্ত্ৰী গৰাকীৰ আৰু ফৰেষ্ট বেটেলিয়নত এটা নতুন বেটেলিয়ন গঠন কৰা হ'ব বুলি বৃহৎ মন্তব্য তাত আকৌ বহু পদ খালী হ'ব যি পদসমূহত চাকৰি লাভ কৰিব পাৰিব ছাত্ৰ ছাত্ৰীসকলে আৰু 1 লাখ চাকৰি সম্পূৰ্ণ নোহোৱালৈকে ওলাই থাকিব চাকৰি ৰাজ্যত বুলি মন্তব্য অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা 1 লাখ নিযুক্তি সম্পূৰ্ণ কৰিব হিমন্ত চৰকাৰে আৰু মুখ্যমন্ত্ৰী গৰাকীৰ মন্তব্য এই চাকৰি নিযুক্তি সময়ত যি সকল ছাত্ৰ ছাত্ৰীয়ে 1-2 নম্বৰৰ বাবে চাকৰি পোৱা নাই সেই সকলে দৌৰাৰ অভ্যাস বন্ধ কৰিব নালাগে বন্ধ নকৰিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু ক'লে যে সেই সকলে অতি শীঘ্ৰে লাভ কৰিব চাকৰি আৰু পাব চাকৰি হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা মন বেয়া কৰিব নালাগে 1-2 নম্বৰৰ কাৰণে চাকৰি নোপোৱা ছাত্ৰ ছাত্ৰীসকলে কিয়নো দৌৰি থাকিবলৈ সেই সকলক আহ্বান জনোৱা হৈছে ফৰেষ্ট বেটেলিয়নত এটা নতুন বেটেলিয়ন গঠন কৰা হ'ব আৰু সেই নতুন বেটেলিয়নত পদ খালী হ'ব পুনৰবাৰ আৰু সেই পদতে যি সকলে 1-2 নম্বৰৰ কাৰণে লাভ কৰা নাছিল সেই চাকৰি সেই সকলে তাত নিযুক্তি লাভ কৰিবলৈ সক্ষম হ'ব সেইবাবে নিৰাশ নহয় যি সকলে পুৱা 3 বজাত উঠি অথবা বহুত কষ্ট কৰি দৌৰি সেই সকলে নিযুক্তি লাভ কৰিব বুলি চিন্তা কৰিছিল সেই সকলে নিযুক্তি লাভ কৰিব পাৰিব আৰু সেই সকলৰ বাবে বৃহৎ এক সুবিধা লৈ অহা হৈছে বহুত ডাঙৰ অপৰচুনিটি আনা হৈছে ফৰেষ্ট বেটেলিয়নত এটা নতুন বেটেলিয়ন গঠন কৰি দিব আৰু য'ত পদ খালী হোৱাৰ লগে লগে লাভ কৰিব চাকৰি 1 লাখ চাকৰি সম্পূৰ্ণ নোহোৱালৈকে ওলাই থাকিব চাকৰি বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যি মন্তব্য কৰিছিলে সেই সন্দৰ্ভত এই মন্তব্য এই মুহূৰ্তত আমাৰ সৈতে আছে পোনে পোনে টাইমিটৰ প্ৰতিজন দৰ্শকৰ বাবে মন্তব্য পঢ়াইছো আৰু অহা দিনবিলাকত এনেকুৱা মিটিং আৰু বহুত আমি দেখিবলৈ পাম যেতিয়ালৈকে আমি 1 লাখ স্পৰ্শ কৰিব নোৱাৰো মই অসমৰ যুৱক যুৱতী সকলক অনুৰোধ কৰিম যে যিসকলে পুলিচত দৌৰি আছিলে মোক কেইবাজনো যুৱক যুৱতীয়ে যোৱা কেইদিনত লগ পাইছো 1 নম্বৰৰ কাৰণে নাপালো আধা নম্বৰৰ কাৰণে নাপালো মই তেওঁলোকক কম যে তোমালোকে আকৌ দৌৰি থাকা কাৰণ কেইদিনমানৰ ভিতৰতে ফৰেষ্ট বেটেলিয়নতো এটা নতুন বেটেলিয়ন আমি নিৰ্মাণ কৰিম আৰু আকৌ আমি পদবী কৰি দিম অৰ্থাৎ ৰাতিপুৱা 3টা বজাৰ পৰা দৌৰাৰ কামটো চলি থাকিব লাগে সেইটো ঠিক হৈ যাব নালাগে যিসকলে চাকৰি পালে এতিয়ালৈকে তেওঁলোকে নিজে দৌৰিব নোখোজিলেও আমি বেটেলিয়নত দৌৰাই থাকিম আৰু যিসকলে চাকৰি পোৱা নাই তেওঁলোকে দৌৰি থাকক কাৰণ নতুনকৈ আকৌ আমি এটা বেটেলিয়নত নতুন বেটেলিয়ন এটা আমি নিৰ্মাণ কৰিবলৈ গৈ আছো আৰু অহা দিনবিলাকত এনেকুৱা মিটিং আৰু বহুত আমি দেখিবলৈ পাম যেতিয়ালৈকে আমি 1 লাখ স্পৰ্শ কৰিব নোৱাৰো মই অসমৰ যুৱক যুৱতী সকলক অনুৰোধ কৰিম যে যিসকলে পুলিচত দৌৰি আছিলে মোক কেইবাজনো যুৱক যুৱতীয়ে যোৱা কেইদিনত লগ পাইছো 1 নম্বৰৰ কাৰণে নাপালো আধা নম্বৰৰ কাৰণে নাপালো মই তেওঁলোকক কম যে তোমালোকে আকৌ দৌৰি থাকা কাৰণ কেইদিনমানৰ ভিতৰতে ফৰেষ্ট বেটেলিয়নতো এটা নতুন বেটেলিয়ন আমি নিৰ্মাণ কৰিম আৰু আকৌ আমি পদবী কৰি দিম
অৰ্থাৎ ৰাতিপুৱা 3টা বজাৰ পৰা দৌৰাৰ কামটো চলি থাকিব লাগে, সেইটো ঠিক হৈ যাব নালাগে। যিসকলে চাকৰি পালে এতিয়ালৈকে তেওঁলোকে নিজে দৌৰিব নোখোজিলেও আমি বেটেলিয়নত দৌৰাই থাকিম, আৰু যিসকলে চাকৰি পোৱা নাই তেওঁলোকে দৌৰি থাকক, কাৰণ নতুনকৈ আকৌ আমি এটা বেটেলিয়নত নতুন বেটেলিয়ন এটা আমি নিৰ্মাণ কৰিবলৈ গৈ আছো। আৰু অহা দিনবিলাকত এনেকুৱা মিটিং আৰু বহুত আমি দেখিবলৈ পাম, যেতিয়ালৈকে আমি 1 লাখ স্পৰ্শ কৰিব নোৱাৰো। মই অসমৰ যুৱক যুৱতী সকলক অনুৰোধ কৰিম যে যিসকলে পুলিচত দৌৰি আছিলে, মোক কেইবাজনো যুৱক যুৱতীয়ে যোৱা কেইদিনত লগ পাইছো, 1 নম্বৰৰ কাৰণে নাপালো, আধা নম্বৰৰ কাৰণে নাপালো। মই তেওঁলোকক কম যে তোমালোকে আকৌ দৌৰি থাকা, কাৰণ কেইদিনমানৰ ভিতৰতে ফৰেষ্ট বেটেলিয়নতো এটা নতুন বেটেলিয়ন আমি নিৰ্মাণ কৰিম আৰু তাৰ কাৰণে আকৌ আমি পদবী কৰি দিম। অৰ্থাৎ ৰাতিপুৱা 3টা বজাৰ পৰা দৌৰাৰ কামটো চলি থাকিব লাগে, সেইটো ঠিক হৈ যাব নালাগে। যিসকলে চাকৰি পালে এতিয়ালৈকে তেওঁলোকে নিজে দৌৰিব নোখোজিলেও আমি বেটেলিয়নত দৌৰাই থাকিম, আৰু যিসকলে চাকৰি পোৱা নাই তেওঁলোকে দৌৰি থাকক, কাৰণ নতুনকৈ আকৌ আমি এটা বেটেলিয়নত নতুন বেটেলিয়ন এটা আমি নিৰ্মাণ কৰিবলৈ গৈ আছো। আৰু অহা দিনবিলাকত এনেকুৱা মিটিং আৰু বহুত আমি দেখিবলৈ পাম, যেতিয়ালৈকে আমি 1 লাখ স্পৰ্শ কৰিব নোৱাৰো। মই অসমৰ যুৱক যুৱতী সকলক অনুৰোধ কৰিম যে যিসকলে পুলিচত দৌৰি আছিলে, মোক কেইবাজনো যুৱক যুৱতীয়ে যোৱা কেইদিনত লগ পাইছো, 1 নম্বৰৰ কাৰণে নাপালো, আধা নম্বৰৰ কাৰণে নাপালো। মই তেওঁলোকক কম যে তোমালোকে আকৌ দৌৰি থাকা, কাৰণ কেইদিনমানৰ ভিতৰতে ফৰেষ্ট বেটেলিয়নতো এটা নতুন বেটেলিয়ন আমি নিৰ্মাণ কৰিম আৰু তাৰ কাৰণে আকৌ আমি পদবী কৰি দিম। অৰ্থাৎ ৰাতিপুৱা 3টা বজাৰ পৰা দৌৰাৰ কামটো চলি থাকিব লাগে, সেইটো ঠিক হৈ যাব নালাগে। যিসকলে চাকৰি পালে এতিয়ালৈকে তেওঁলোকে নিজে দৌৰিব নোখোজিলেও আমি বেটেলিয়নত দৌৰাই থাকিম, আৰু যিসকলে চাকৰি পোৱা নাই তেওঁলোকে দৌৰি থাকক, কাৰণ নতুনকৈ আকৌ আমি এটা বেটেলিয়নত নতুন বেটেলিয়ন এটা আমি নিৰ্মাণ কৰিবলৈ গৈ আছো। আৰু অহা দিনবিলাকত